ওৱান খালে বস্তুটো মানে বেলেগ জেগাত আছে হয় নি বিচাৰিব লাগিব ক'লো মালটো নাহে নি মালটো মানে ওলাব পাৰে চাওক চাওক এইটো আজি আমি আনবক্সিং কৰিম আমাৰ জল' চিপছ তো এইটো অৰ্ডাৰ কৰিলোঁ অৰ্ডাৰ কৰাৰ পিছত আহিলে ফাইনেলি চ' আজি চব আছে মানুহ এতিয়া দাৰুকা আছে এয়া অমিত এয়া বিকি এয়া অনুপম দা এইটো কিমান ল'লা জল চিপছটো মানে 200 লৈছিলে আৰু ডিছক্ৰিপশ্যনত তুমি লিংকটো দি দিবা আমাজনত কেনেকৈ পোৱা যায় সকলো তথ্য পাই যাবা ৰিয়েকশ্যন দেখায় কি হয় আজি মানে এই আজি মানে পুৰা ধামাকা ভিডিঅ' হ'ব ন খাব পাৰে খাব পাৰে আৰু কিমানটো ৰিয়েকশ্যন হয় আৰু বাকী আমি বস্তুবিলাক লৈ আহিছোঁ কি কি আনিছে এনে ক'ব পাৰিলে বেছি ভাল আছিল আমি এতিয়া মানে এইবোৰ ফ্ৰুটি লৈ আহিছোঁ পানী বটল চানী বটল মষ্ট ডেঞ্জাৰাছ চিপছ জল' চিপছ আৰু আপোনালোকক এই ভিডিঅ'টো কোনে কিমান খায় আৰু আপোনালোকে আৰু আৰু আমাৰ এনাৰ্জি ডিং চিং লৈ আহিছে ফাৰ্ষ্ট পুৰস্কাৰ হ'ব নেকি আৰু এইটো আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ হ'ব চাগে আৰু ইয়াত টোপোলা চব লৈ আনিছে মানুহ হালত বেয়া হৈ যাব দাৰুগা কি কোৱা আজি ভাল লাগিব বস্তু খোৱা এক্সপিৰিয়েঞ্চটো অমিত তোমাৰ খোৱা এক্সপিৰিয়েঞ্চটো কোৱা মোৰ খোৱা এক্সপিৰিয়েঞ্চটো নাই অকল ফাৰ্ষ্ট প্ৰাইজটো ল'বলৈ কাৰণে আহিছোঁ খালেও হ'ল খালেও হ'ল আৰু ফাৰ্ষ্ট প্ৰাইজটো লৈ যাম আৰু চিপছ জল চিপছ বুলি কয় যাক এতিয়া খাই পিনি কেনেকুৱা কি হয় গম নাপাওঁ চ' তাৰ বাবে মানে তৈয়াৰী হৈছে এইখিনি এইটো আমাৰ ফাৰ্ষ্ট প্ৰাইজ যোনে ফাৰ্ষ্ট একদম পূৰা শেষলৈকে খাই থাকিব তেওঁক দিয়া হ'ব এনাৰ্জি ড্ৰিংক চ' এইপিনি পূৰা এইবোৰ মাটকা দৈ বুলি কয় নেকি মটকা দৈ চ' ৰসগোল্লা অমিত ভাই এইটো খাবলৈ মন বোলে খাম মই চবে মুখ দিবলৈ দৰকাৰ নাই আপোনালোক এতিয়া খুলিব বিকি খোলা 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 এবাৰ ওচৰলৈ লৈ গৈছোঁ একদম সুন্দৰকৈ খোলা তো এতিয়া আপোনালোকে মেইন বস্তুটো দেখিব আৰু দেই চাব নে নাচায় সেইটো কওক চাম একদম আশা আছে চাবলৈ একদম খুলি দে খুলিলে পিছত আকৌ জ্বলা লাগিব জ্বলা লাগিলেও লাগিব চাবই মানে এইবিলাক বস্তু গোটাই থৈছোঁ নহয় সঁচাকৈ চাবতো অঁ চাম খোলা চাওঁ দেই ওৱান খালে বস্তুটো মানে বেলেগ জেগাত আছে হয় নি বিচাৰিব লাগিব ক'লো মালটো নাহে নি মালটো মানে ৰ'ব মালটো নাহে নি ভাবো না কি হ'ল মাল কিদাৰে খোলাখুলি কৰি আছে থাকিব মাল কিদাৰে পেকেটবোৰ লৈ তৰাবনি কৰি আছে পকেট চেক কৰ পকেট কিবা এটা খক ওলাইছে কিবা এটা ওলাব পাৰে চাওক চাওক তুমি জ্বলা ভাল পোৱা বুলি ইমান এনেকে কৈ দিছা যে কেলে অকলে খাম বুলি আহিছিলা নেকি তুমি এই লেবেল এটা দিয়া আছে আৰু ইয়ে প্ৰথমতে আৰম্ভ কৰিব এই ওচৰলৈ লৈ আহা এইফালে লৈ আহা ষ্টাৰ্ট কৰিবলৈ কাৰণে গৈ আছো এইখন দি দিবা ক্লিক কৰিম দেই এয়া খুলি এই অমিত তুমি এবাৰ খোলা ধুনীয়াকৈ একদম গৰমৰ পৰা গৰম জুই তুমি আৰম্ভ কৰিবা দেই আৰম্ভটো মোক কৰিব লাগে প্ৰথম প্ৰাইজটো ল'ব লাগে ন সি খোলা নাই সেই মানে সি ভাবিছে মই নাখাওঁ বুলি গোন্ধটো একদম অতি সুন্দৰ বা ইয়ালৈ গোন্ধাইছো চবৰ কাৰণে এটা পিচ আছে আমি 6টা মানুহ আছো চবৰ কাৰণে এটা পিচ ওলাই গৈছে ইয়াৰ পৰা একদম মলমলীয়া পেলাই ইয়াৰ পিচবিলাক চাই লোৱা ভিতৰত গুড়িবিলাক আছে আৰু ইয়াৰ গোন্ধটো এনেকুৱা মানে আমাৰ বীজ জলকীয়া ফেল হৈ যাব আৰু মোৰ মাথা ঘূৰাই আছে মই ভাবিছোঁ কেলে সেইটো চেলেঞ্জ লৈ লৈছোঁ আৰু ফাৰ্ষ্ট প্ৰাইজৰ কাৰণে চেলেঞ্জ লৈছোঁ পইচা চাইছে নাই পইচা পাম সেইটো চাই লওক সেইটো মই ইয়াত থৈ দিছোঁ
এইটো সৌ পিচ কৰি দিওঁ নেকি বুলি ভাবিছিলোঁ। আৰু তেনেহ'লে এতিয়া বিকিয়ে খাব, আমি চাম নহয়, আমিও খাম চেছ নেকি? বিকিয়ে খাব নেকি? মই আছো হা আছো নে অমিতে খাব? পাতি এটালৈকে খাই যাব আৰু মই ষ্টাৰ্ট কৰোঁ, অমিতে খাব নে বিকিয়ে খাব? মই ষ্টাৰ্ট কৰোঁ, ছেকেণ্ড বাই সি খাই দিব, নহ'লে প্ৰথমে তুমি খাবা নহ'লে ক্ষীণমিন আছে ন, ঢুকাই গ'লে আকৌ জয়সাগৰ মেডিকেলত সোমাব লাগিব। হয় নি? তেনেহ'লে আৰম্ভ কৰা। মই সেইটো পিচটো লওঁ। অঁ এয়া চবে চাই আছে, অঁ এয়া ৰাম 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 ৰাম। অঁ এয়া ভাই। লাগি আছে, মানে তোমাৰ কেনেকুৱা লাগিছে, খাই লৈ কেনেকুৱা লাগিছে সঁচা কথা কোৱাচোন। এনেকুৱা লাগিছে কি কালি ৰাতিপুৱা মোৰ বহুত দিগদাৰী হ'ব। গৰম উঠি গৈছে গাত, অঁ গোটেই পানী পানী মুখৰ পৰা ওলাইছে। অঁ কেলে খালোঁ, অঁ এতিয়া মই ফাৰ্ষ্ট প্ৰাইজটো লওঁ, অঁ ডাইৰেক্ট ঘৰলৈ ভাবোঁ। এতিয়া এনেই গোটেইখিনি ৰিয়েকশ্যনটো কেনেকুৱা হৈছে? চকুবিলাক নিজে বন্ধ হৈ গৈছে, অঁ একদম কেঁচা জলকীয়া কোনোবা খুৱাই দিছে বুলি ভাবিছোঁ। এতিয়া এতিয়া মই নোৱাৰিছোঁ। অঁ বহুত জ্বলা বহুত জ্বলা। এতিয়া মোৰ বিকি ভাই আছে, অঁ সেই প্লেট এতিয়া শেষ তুমি হ'ল। খাব লাগিব কিন্তু দেই, এতিয়া তুমি খাব লাগিব। গোটেইখিনি খা। কেনেকুৱা লাগিছে? সেইটো নক'লো। কেনেকুৱা লাগিছে? প্ৰথম খাই দিলে ভাল লাগে, যেতিয়া ভিতৰলৈ গুচি যায় নক'বা আৰু বেলেগ বস্তু দেখি যাওঁ। মানে ধুনীয়া জ্বলা। পিছ লাহেকৈ লওঁ, সৰু পিছে খাম। এই পিছ দেই। কেনেকুৱা লাগিছে? টেষ্টি আছে, লাহে লাহে আহিছে আৰু মানে এনেই কেনেকুৱা লাগিছে আপোনাৰ? এফালৰ পৰা গৰম উঠি আহি আছে আৰু তলৰ পৰা চাইডৰ পৰা গৰম উঠি আহি আছে। সাংঘাতিক ন? হাতীয়ে লাহে লাহে আহিছে আৰু ধুনীয়া লাগিছে দেই। এনেই কিবা কিবি খাওঁ খাওঁ লাগিছে নি মিঠা নাই বস্তু? নাই পাৰিম অলপ বাৰু, মানে আৰু এপিচ আপুনি পাৰিব মানে? বস্তুটো লাহে লাহে আহে, তলৰ পৰা লাহে লাহে অনুভৱটো আহি আছে আৰু আহি আছে ন, মানে আৰু এপিচ আপুনি পাৰিব বুলি আমি ভাবিছোঁ। ইউটিউবত যে ব্লগাৰখিনিয়ে যে বনায়, তাত অলপ অভাৰ এক্টিং কৰা নিচিনা লাগে, কিন্তু লাগে। যিমান হয় সিমান নহয়। কাৰণ আপুনি গোটেই পিচ খালে হয়তো প্ৰব্লেম হ'ব পাৰে, কিন্তু মই এতিয়া যিটো টুকুৰা খাইছোঁ মানে নিজে সহ্য কৰিব পাৰে। নহয় নাই, জ্বলাটো লাগিব অভিয়াছলি। এইটো এটা ৱৰ্ল্ডৰ যেতিয়া চবতকৈ জ্বলা চিপছ হয়, তাততো জ্বলাৰ পৰিমাণ বহুত আছেই, কিন্তু তাততো অভাৰ এক্টিং দেখুওৱা হয়। কিন্তু যিমান পাৰি অলপ ধৈৰ্য ৰাখিব পাৰি, কাৰণ ইয়াতকৈ অলপ ডাঙৰ পিচ খালে প্ৰব্লেম হ'ব পাৰে। কিন্তু এতিয়া যিটো মই খাইছোঁ, জ্বলাটো বহুত লাগিছে, কিন্তু ইমানো নহয় যে বাগৰি মেলি দপদপাই মেলি যে দেখুৱাই, সেইখিনি বেছি অলপ কৰা হয়। কাৰণ এইটো এটা TRPৰ কাৰণে কৰা হয়, কাৰণ ভিডিঅ'টো বেছি ধুনীয়া হ'বলৈ বা TRPৰ কাৰণে কৰা হয়। আহক তেতিয়াহ'লে আপোনালোকে খাই আৰম্ভ কৰক, তেতিয়া চবেই খাই দিলে গম পাই যাব কেনেকুৱা কি, নিজৰ ফিলিংছটো চবেই ক'ব পাৰিব। খাওক। কেনেকুৱা লাগিছে? বেলিটো যেন মুখত ওলাই আছে এনেকুৱাহে লাগিছে। জ্বলা নে? জ্বলা নে? এটা আহি দিলে হৃদয় গৰম হৈ গৈছে, হৃদয়। জ্বলা হয় নাই? আচলতে জ্বলা হয় নাই? বহুত জ্বলা, হে? বহুত জ্বলা। আৰু এপিচ কিবা এটা ইহঁত জিকিবলৈ ল'ব জিকি যাব কি মই জিকি যাব এপিচ খালোঁ এতিয়ালৈকে দেই। মই আছোঁ আকৌ। মই এটা কোনে খাব পাৰে হয়নে? হা? কেনেকুৱা লাগিছে? ভালেই লাগিছে, ইমান জ্বলাও নাই ইমান। ইমান নাই মানে ইউটিউবত মানে এইবিলাক এনেই দেখাই থাকে নেকি? হা? মইতো জ্বলা নাই পোৱা ইমান। হয় নি? তুমিতো বিজলকীয়া এটা খাই দিয়া ন? মই ফাৰ্ষ্ট প্ৰাইজ পাইছে এনাৰ্জি ড্ৰিংক। খাই আছে এনাৰ্জি ড্ৰিংকছ। তই এইফালে দিবা। মানুহ আছে। আছে অলপ খাই দিছোঁ। এনাৰ্জি ড্ৰিংকটো কেনেকুৱা? তেনেহ'লে ভাল ইমানতে আমি First part এনাৰ্জি। ভিডিঅ' বনাম বুলি ভাবিছোঁ। এয়া মই খাই দিছোঁ, কেনেকুৱা টেষ্ট ইয়াৰ ৰিভিউটো মই আপোনাক দি দিছোঁ।
মুছলিমখন এটা ৰিল বনাই দিবি কিবা ভিটামিন টনিক লিখা কেলে আহা মাজত মানে পেট পোৱা পেটুৱাই গ'লা এই জেগা নাই আৰু আৰু মই ডিছক্ৰিপশ্যনত